মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি যিহেতু চিলড্ৰেনছ ডে, সেয়েহে বিদ্যালয়লৈ অলপ সোনকালে আহিলোঁ। আহি এয়া আমি ডেক'ৰেশ্যনৰ কাম আৰম্ভ কৰিলোঁ। ডেক'ৰেশ্যন বুলি কৈ নাহাঁহিব দেই, মানে কি হ'ল, বিদ্যালয়ত প্ৰত্যেক বছৰৰ দৰে এইবেলি বেছি ডাঙৰকৈ শিশু দিৱসটি উদযাপন কৰিব পৰা নগ'ল। সেয়েহে আমি অনুষ্টুপীয়াকৈয়ে পালন কৰিলোঁ আৰু তাৰ বাবে আমি টিচাৰখিনি নিজেই কিছু সজাই পৰাই ল'লোঁ, যিহেতু তাত ছাত্ৰ ছাত্ৰীসকলে নাচ গান কৰিব। এয়া ফাইনেল লুক, কেনে হৈছে জনাব দেই। আৰু যদি আপোনালোককো এনেকুৱা ডেক'ৰেশ্যন কৰা মানুহ লাগে, যোগাযোগ কৰিব পাৰে। ধেমালি কৰিছোঁ দেই। সজোৱা কামখিনি হোৱাৰ পিছত আমি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ফটোত মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰিলোঁ। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ হতুৱাই কেক কাটিলোঁ। ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ প্ৰতিভাবোৰ যে নাচ গানৰ মাজেৰে দেখুৱালে আৰু আমি ছাত্ৰ ছাত্ৰীসকলক আমাৰ ফালৰ পৰা শিশু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তেওঁলোকক সৰুকৈ গিফ্ট এটা দি দিলোঁ। কলম, কাঠ পেঞ্চিল, ৰাবাৰ আৰু চকলেট দি দিলোঁ। এয়া ছাত্ৰ ছাত্ৰীসকলে কবিতা, নাচ গান কৰি গ'ল। তেওঁলোকৰ নাচ গান শেষ হোৱাৰ পিছত আমি আমাৰ বান্ধৱী মানে সহকৰ্মী এগৰাকীক আমাৰ ফালৰ পৰা বিদায় দিলোঁ। মানে তাইৰ বিয়া যিহেতু, তাইক বিদায় দিব লগা হ'ল। বেয়াও লাগিছে, ইমান দিন একেলগে থাকিলোঁ। তাৰপিছত তাই আমাক এটা খানাও দি দিলে, যিহেতু তাই যাব, সেইকাৰণে খানা চানা খুৱাই গ'ল আৰু একেবাৰে। এয়া খানাৰ আয়োজন চলি আছে। এইপিনে সি অকলে খানা বনাই আছে আৰু বাকীকেইজনীয়ে আৰামত বহি আছে। ময়ো কাম কৰি আছোঁ। কাম মানে কি, ভিডিঅ'কে বনাই আছোঁ আৰু সেয়ে মোৰ কাম। আৰু বাকী এজনীয়ে কাম কৰি আছে, এয়া প্ৰমাণ। আৰু বাকীকেইজনীয়ে মেল মাৰি আছে। এয়া খানা বনোৱা হ'ল আৰু আমি খাবলৈ বহিলোঁ। খাই লৈ শেষ। আজিলৈ বাই।